guys, welcome back to my channel Nissan Vlog. তো দেখিছে আপোনালোকে মই আজি পথাৰত আছোঁ মানে ফাৰ্ষ্ট টাইম ধান কাটিব আহিছোঁ আৰু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চে বেলেগ মানে কি ধান কাটা বহুত ফূৰ্তি লাগি আছে মই আজি হয় আব্বাই ধান কাটি আছে আৰু মই কাটিম আৰু এইটো দেখিছেনে ইটা ভাটা আমাৰ ইয়াত মানে বহুত কেইটা ইটা ভাটা আছে এই পনে এটা আছে দেখিছেনে আৰু অলপ আগত এটা ইটা ভাটা আছে সেইটো দেখিছেনে ইয়াত কমেও 4-5টা মান ইটা ভাটা আছে ইটা ভাটা বাদ দিয়ক মানে কি কথা হ'ল এনেকুৱা আজিতো ধান কাটিমে ন ধান কাটাই লোৱাৰ পিছত মানে কি বেলেগতকৈ অলপ বেলেগকৈ ধান মাৰি চাম আজি গাড়ীয়েদি ধান মাৰিম মানে ভাবিছে কি গাড়ীয়েদি কেনেকৈনো মাৰিম মোৰ এখন গাড়ী আছে গাড়ীখন মানে ধানৰ ওপৰেদি চলাম তেনেকৈ ধান মাৰিম তো চাই থাকক ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এখন কাচি দেখিছেনে এখন দি আজি পূৰা মানে বখলিয়াই পেলাম ধান চব কাটি দিম আব্বাই কাটি আছে ধান আৰু সৈয়ালৈ কাটিব লাগিব মানে এইখিনি পকা নাই এইখিনি পাছত কাটিম তো আজি পকাখিনি কাটি পেলাম আব্বাই কাটি আছে পূৰা ধান কি ধুনীয়া হৈ আছে দেখিনে পথাৰখন সোণালী আৰু যেতিয়া ধান কটাৰ পিছত কেনেকুৱা হৈ যাব এতিয়া সোণালী একদম পূৰা সোণালী কালাৰ হৈ আছে একদম পথাৰখন তো এতিয়ালৈ কোনো ধান কাটা নাই বাৰু আমি ফাৰ্ষ্ট কাটিছোঁ ইয়াত আমি মানে আগতীয়াকৈ ৰুলোঁ সেইবাবে ফাৰ্ষ্ট টাইমে কাটিব লগা হ'ল ধান কাটি আছোঁ মানে কি মোৰ লগত আৰু কোনো নাইতো কেমেৰা ধৰিব মই নিজে কাটিব লাগে নিজে হেৰি কৰিব লাগে যে তেতিয়া মই দেখাব নোৱাৰে ন কাটাটো তো এই আব্বাই কাটি আছে দেখিছেনে এনেকৈ কাটে তো মই কাটা দেখাব নোৱাৰিম বেয়া নাপাব আৰু এটা কথা কওঁ গাইছ দেখিছেনে মোৰ পিছপিনে দেখিছেনে মোৰ পিছপিনে চাওক আকৌ শাল খান্দি থৈছে শালবিলাক খান্দিব নালাগে অৱশ্যে দেখিছেনে মাটি কি হৈ যায় মানুহক বহুত ডাঙৰ ফাট মেলে পানীটো টানাৰ ফলত সেইবাবে এনেকৈ মাটি কাটি পেলাব নালাগে খেতিয়ে কৰিব লাগে কাৰণ আজিকালি খেতি নকৰিলেতো আমি জীয়াই নাথাকিম ন ধান চাউল নহ'লে সেইবাবে পাৰিলে অলপ খেতি কৰিব লাগে তো খেতি কৰিব আপোনালোকে তো গাইজ ধান কাটি থাকোঁতে মানে মোক কি হাতখন কাটা গ'ল বহুত দৰ কটাৰ পিছত পাত মেলি গৈছে তো অকণমান বহিছোঁ আৰু ধান কটা লগভগ হৈ গ'ল বেছি সময় নালাগে 12টামান বাজিত ধান কাটি শেষেই হ'ব তাৰপিছত গাড়ীত উঠাম আৰু লগালগ লৈ যাম আমাৰ ইয়াত মানে কি চোৰৰ সংখ্যাটো বেছি মানে কি ধান ইয়াত যদি পৰি থাকে চোৰে তেন্তে লৈয়ে যাব আৰু ৰক্ষা নিদিয়ে আৰু এইপিনে এবাৰ ইমান খেতি কৰা নাই কাৰণ পানী হৈছিলে আমাৰ এইপিনে পানী হোৱাৰ ফলত মানে কি পানী হৈ লৈ মানে ধান চব মানে কঠীয়া মৰি গ'ল তাৰপিছত আকৌ পানী শুকাই গ'ল তাৰপিছত আকৌ কঠীয়া পেলালোঁ তাৰপিছত আকৌ পানী হ'ল তাৰপিছত কঠীয়া অভাৱ হ'ল যেনে কঠীয়া ক'ৰবাৰ পৰা বিচাৰি কঠীয়াখিনি ৰোৱাৰ পিছত মানে কি পানী একদম আকৌ শুকাই গ'ল শুকোৱাৰ পিছত এনেকুৱা হ'ল গাইজ মাটি এতিয়া ফাট মেলি থাকে এতিয়া কম বহুত ডাঙৰকৈ ফাট মেলি আছে ইয়াত মানে কি আগতে বহুত পানী থাকে আঁঠু এনেকুৱা গেৰুৱামান পানী থাকে এতিয়া পানীটো নাই ধান কাটোতেও মাহখিনি পানী থাকে গেৰুৱা এতিয়া ইয়াত পানীয়ে নাই ফাট মেলি আছে ডাঙৰকৈ ভেকেঞ্চিকৈ ফাট মেলি আছে তো চিন্তা কৰক কেনেকুৱা হৈছে এতিয়া খেতিবোৰ তো লেংলেঙীয়া জেংজেঙীয়া মানে কি ধান হৈছে তো মানুহ লগাবও নোৱাৰি সেইবাবে এবাৰ নিজে কাটিছোঁ ধান ঘৰত যায় আঙুলিটো বাৰু আপোনালোকক দেখাম কিমানখিনি কাটিছে আৰু
এতিয়া ধান কাটি হ'বই আৰু 12টামান বাজি ধান কাটি হৈ যাব। তাৰপিছত গাড়ীত ধান উঠাই যামগৈ।